হেল্ল' অকল মোৰে গৰম উঠিছে না আপোনালোকো গৰম উঠিছে বাৰু মোৰ যে বিচুতি গৰম দিছে আজি মানে থাকিব পৰা নাই গৰমত কি কৰোঁ কি নকৰোঁ লাগি আছে একদম এইজোপা গছৰ ছাঁতে মানে বহি আছোঁ আমাৰ তাৰমানে এইজোপা তাৰমানে বেলতৰি গছ এনেকুৱা গুলি গৰম উঠিছে ঐ ৰ'দো দিছে টিকাফটা ৰ'দ দিছে বৰষুণ দিয়া হ'লে যে একদম ইয়াতে বহি বহি তিতি থাকিলে হ'লে মোক চাব পাৰে কেনেকুৱা গৰম গৰম গৰমত মানে থাকিব পৰা নাই কোনে কোনে কি কি কৰি আছে বাৰু গৰমত মই সেইদিকে এবাৰ বহিব লাগে সেইদিকে এবাৰ বহিব লাগে ফেনৰ তলত বহিলেও শান্তি নাপেলাই একদম ক'বা বৰফখিনি মাজতে সোমাই থাকোঁতে যেন লাগিছে আধা ঘণ্টামান সেনেকুৱাকৈ গৰম দিছে আকৌ তামোলখন খাই দিলোঁ আৰু বেছিকৈ গৰম দিলে পূৰা গৰম 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 থাকিব পৰা নাই গৰম কালি এই চুলিখিনি ষ্ট্ৰেট না ফিষ্টেট কৰিলোঁ তেতিয়াৰ পৰা মেলি থাকিব লাগিছে তেতিয়াৰ পৰা বেছি গৰম দিছে সোনকালে নহ'লে মই চুলিখিনি ইয়াত বান্ধি থওঁ একদম গৰমত মানে আজি মই মাকুমলৈ গ'লোঁ আমাৰ ঘৰত মানে ভণ্টি দুজনীমান আছিলেহি সিহঁতক থ'বলৈ থৈ আহিলোঁ ৰ'দটো তাৰমানে এনেকৈ ইয়াতে লৈ আহিছোঁ যেন লাগিছে গাও ধুলোঁ গা ধুইও শান্তি পেলোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাওকচোন কোনে কোনে কি কি কৰি আছে গৰমত মোৰ যে সঁচাকৈ আজি মানে বহুত বেছি গৰম উঠা যেন পাইছোঁ আজি টেম্পাৰেচাৰ নাই কিটো বোলে বেছিকৈ হৈছে নেকি ইমান গৰমত শান্তি পেলোৱা নাই ফেনৰ তলতে থাকোঁ না বা এ চি তাৰ তলতে থাকিব মন আছে দেই এ চিও নাই দুখীয়া ঘৰত জন্ম ল'লোঁ ধনী ঘৰত হোৱা হ'লে এ চি ভিতৰতে সোমাই থাকিলোঁ দিন নাই এ চি বুজিছনি আমাৰ মা আহি আছে আমাৰ মা আগা গৰম দিছে বোলা দেই পেলাই আমাৰ মা আহি আছে চাবা দেই বুজিছনি আমাৰ গৰম উঠিছে নাই পূৰা গৰম উঠিছে ন মোৰো পূৰা গৰম উঠিছে থাকিব পৰা নাই মাহঁতেও থাকিব পৰা নাই ভিডিঅ' বনাবলৈতো যাতকৈ মনেই যোৱা নাই ইমান ফিও মন যোৱা নাই ইমান গৰমতনো লো মাৰি চমাৰি থাকিলেও পায় না ক'লৈ গৈছিলি মায়ে বমাহঁতৰ ঘৰলৈ গৈছিলি বহুত গৰম দিছে আমাৰ মা একদম থাকিব পৰা নাই গৰমত ক'ৰবাত একদম ঠাণ্ডা বতাহ দে বতাহ দে অকণমান ফিৰকৈ বতাহ ছাগলী এখন হাঁহ কোৱা বুলিতে কেনেকৈ আছে বাহাত গৰম নুঠে ওলায় পাখিও মাখনিছে সেইকাৰণে সিহঁতি ইমানকৈ পানীত থাকে আকৌ আমি ক'ত নাথাকোঁ লাগিছে নদীও নাই নহয় ঘৰ চৰ নদী থকা নদীখনতে পৰি থাকিলোঁ এদিন নদী পানী ঠাণ্ডা হৈ থাকে ন কমেণ্ট কৰি জনাবা কোনে কোনে কি কি কৰি আছা দেই